নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকে চাই আছে গুড মৰ্ণিং আছাম ইউটিউব চেনেল। লৈ আহিছোঁ আজিৰ দিনটোৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। ইয়াৰ প্ৰতিটো খবৰে আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। ভিডিঅ'টো শেষলৈকে চাব, লাইক আৰু ছাবস্ক্ৰাইব বটনটো ক্লিক কৰি দিব, যাতে যেতিয়া যিসমূহ ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ প্ৰথম যাতে আপোনাৰ মোবাইলত যায়। প্ৰিয় বন্ধুসকল, প্ৰথম খবৰটি হৈছে শীঘ্ৰে পূৰণ হ'ব অসম আৰক্ষীৰ 15,310টা পদ। বৰ্তমান অসম আৰক্ষীত খালী হৈ থকা 15,310টা পদ খুব সোনকালে পূৰণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰে। তদুপৰি ৰাজ্যত নতুনকৈ 10টা কমাণ্ড বেটেলিয়ন গঠন কৰা হ'ব। ইয়াতো 12,000 লোকে নিযুক্তি লাভ কৰিব। অসম আৰক্ষীৰ আধুনিকীকৰণ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কয় যে বৰ্তমান ৰাজ্যখনত 9খন আৰক্ষী থানা, 18খন আউটপোষ্ট, 15খন পেট্ৰল পোষ্ট আৰু এটা পুলিচ চেকপোষ্ট ভাড়াগৃহত চলি আছে। অসম আৰক্ষীয়ে ইতিমধ্যে আৰক্ষী থানাসমূহ মৈত্ৰী আঁচনিৰ জৰিয়তে আধুনিকীকৰণ কৰি আছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে অসমৰ এগৰাকী মহিলা চিকিৎসকৰ দেহত কৰোনা ভাইৰাছৰ 2টা ভেৰিয়েণ্ট। সম্ভৱতঃ দেশত প্ৰথমটো এনে ঘটনা। কৰোনা ভাইৰাছৰ 2টা প্ৰকাৰ একেলগে এগৰাকী মহিলা চিকিৎসকৰ ওচৰত পোৱা গৈছে। ভাৰতত একে সময়তে ৰোগী এজনৰ ক্ষেত্ৰত পোৱা 2টা কৰোনা প্ৰকাৰৰ এইটো প্ৰথম ঘটনা বুলি কোৱা হৈছে। যদিও দেশত কৰোনা সংক্ৰমণ কিছু পৰিমাণে হ্ৰাস পাইছে, কৰোনা ভাইৰাছে দ্ৰুতগতিত ইয়াৰ ৰূপ সলনি কৰি আছে। ইফালে গুৱাহাটীৰ পৰা বাতৰি ওলাইছে যে যাৰ ফলত কৰোনা ভাইৰাছক লৈ উদ্বিগ্নতা বৃদ্ধি পাইছে। বাতৰিটো হ'ল কৰোনা ভাইৰাছৰ 2টা প্ৰকাৰ একেলগে এগৰাকী মহিলা চিকিৎসকৰ ওচৰত পোৱা গৈছে। ভাৰতত একে সময়তে ৰোগী এজনৰ ক্ষেত্ৰত পোৱা 2টা কৰোনা প্ৰকাৰৰ এইটো প্ৰথম ঘটনা বুলি বিশ্বাস কৰা হয়। আশ্চৰ্যজনকভাৱে মহিলাগৰাকীয়ে কৰোনা ভেকচিনৰ 2টা পালি গ্ৰহণ কৰিছে। মহিলাগৰাকীৰ অনুসন্ধানে তেওঁৰ শৰীৰত আলফা আৰু ডেল্টা 2টা প্ৰকাৰ প্ৰকাশ কৰিছিল। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰ দিছে প্ৰাইভেট চাকৰিয়ালৰ বাবে ভাল খবৰ। 1 অক্টোবৰৰ পৰা বেচিক চেলাৰী 15,000ৰ পৰা বাঢ়ি 21,000 হোৱাৰ সম্ভাৱনা। জানি লওক নিয়ম। কোটি কোটি কৰ্মচাৰীৰ বাবে মোদী চৰকাৰে বিশেষ ঘোষণা কৰাৰ দিশে আগবাঢ়িছে। জানিব পৰা মতে 1 অক্টোবৰৰ পৰা কেন্দ্ৰৰ মোদী চৰকাৰে লেবাৰ কোডৰ নিয়ম কাৰ্যক্ষেত্ৰত ৰূপায়ণ কৰিব পাৰে। মিডিয়া ৰিপৰ্টছৰ মতে চৰকাৰে 1 জুলাইৰ পৰা লেবাৰ কোডৰ নিয়ম আৰম্ভ কৰাৰ কথা আছিল, কিন্তু ৰাজ্য চৰকাৰসমূহ প্ৰস্তুত নোহোৱাৰ বাবে এতিয়া 1 অক্টোবৰৰ পৰা কাৰ্যক্ষেত্ৰত ৰূপায়ণ হোৱাৰ সম্ভাৱনা আছে। লেবাৰ কোডৰ নিয়ম অনুসৰি 1 অক্টোবৰৰ পৰা কৰ্মচাৰীৰ বেচিক চেলাৰী 15,000ৰ পৰা বাঢ়ি 21,000 হোৱাৰ সম্ভাৱনা আছে। প্ৰিয় বন্ধুসকল, ইয়াৰ পিছৰ খবৰটি হৈছে পদকপ্ৰাপ্তই পাব চৰকাৰী চাকৰি। এতিয়াৰে পৰা কমনৱেলথ, এছিয়ান গেমছ, নেশ্যনেল গেমছকে ধৰি অলিম্পিক স্বীকৃতিপ্ৰাপ্ত খেলত অসমৰ পৰা অংশগ্ৰহণ কৰি ৰাষ্ট্ৰীয় পদক লাভ কৰা সকলক ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি দিব। আজি সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। সদনৰ প্ৰশ্নোত্তৰ কালত বিধায়ক দুৰ্গাদাস বড়োৰ এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সেই কথা প্ৰকাশ কৰি কয় যে এতিয়াৰে পৰা এই ব্যৱস্থা কাৰ্যকৰী হ'ব। চৰকাৰে যিহেতু বিভিন্ন সময়ত নতুন নিযুক্তি প্ৰদান কৰি আহিছে, সেয়ে ক্ৰীড়া ক্ষেত্ৰৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই অনা সেইসকল লোকক চৰকাৰী চাকৰিত নিযুক্তি দিয়াত অসুবিধা নহ'ব। শিক্ষাগত অৰ্হতা অনুসৰি তেওঁলোকক নিযুক্তি দিয়া হ'ব। প্ৰিয় বন্ধুসকল, শেষৰ খবৰটি হৈছে অসম মিজোৰাম সীমান্তত যুদ্ধসদৃশ পৰিস্থিতি। মিজো আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে কেম্প আৰু বাংকাৰ। যুদ্ধসদৃশ পৰিৱেশৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাৰ অসম মিজোৰাম আন্তৰ্জাতিক সীমান্তত। অসম আৰক্ষীক বাধা দিবলৈ এতিয়া মিজোৰাম আৰক্ষীয়ে সীমান্তত নিৰ্মাণ কৰিছে বাংকাৰ আৰু কেম্প। হাইলাকান্দি জিলাৰ কাটলিচেৰা সমষ্টিৰ গুটগুটি, বিলাইপুৰ, গল্লাচেৰা আদি এলেকাত যোৱা প্ৰায় 2 মাহৰ পৰা নিয়মিতভাৱে আগ্ৰাসন চলোৱাৰ চেষ্টা চলাই আছে মিজোৰামে। এই আগ্ৰাসনত অসম আৰক্ষীয়ে বাধা দিয়াৰ ফলতেই 2 ৰাজ্যৰ সীমান্তৰ এলেকাত সৃষ্টি হয় উত্তেজনা। যোৱা 2 জুনৰ পৰা অসম আৰু মিজোৰাম 2 ৰাজ্যই নিজ নিজ আৰক্ষী মোতায়েন কৰি থৈছে সীমান্তত। এই সীমান্ত এলেকা অতি দুৰ্গম হোৱাৰ বাবে বৰ্তমানে হাইলাকান্দি জিলা প্ৰশাসনে প্ৰায় 26 কিলোমিটাৰ দীঘল এটা পথ নিৰ্মাণৰ কাম হাতত লৈছে। আনহাতে হাইলাকান্দি আৰক্ষী অধীক্ষক ৰমনদীপ কৌৰ যোৱা প্ৰায় 2 মাহ ধৰি সীমান্ত এলেকাত বাহৰ পাতি আছে। লগতে ৰাজ্য আৰক্ষীৰ বিভিন্ন উচ্চপদস্থ বিষয়াই প্ৰতি সীমান্ত এলেকা পৰিদৰ্শন কৰি আছে। সীমান্ত এলেকাত নিৰীক্ষণৰ বাবে অসম আৰক্ষীয়ে ড্ৰোন ব্যৱহাৰ কৰিছে। প্ৰিয় বন্ধুসকল, ভিডিঅ'টি যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব। এনে ধৰণৰ বাতৰিসমূহ পাই থাকিবলৈ আমাৰ এই চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।